A to Z Knowledge Assamese চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি আমি কেইটামান হাথৰ আগবঢ়াইছোঁ। আহকচোন 1 নম্বৰ হাথৰটোলৈ। 1 মোন চুপাৰী গণিব নোৱাৰে বেপাৰী। কি বাৰু জানেনে? উত্তৰটো হৈছে তৰা। এইবাৰ আহিছোঁ 2 নম্বৰ হাথৰটোলৈ। ৰাতি আহে ৰাতি যায়, কোৱাচোন উত্তৰটো অলপমান ভাবি চাই। উত্তৰটো হৈছে তাৰিখ। 3 নম্বৰ হাথৰ। পাত আছে ডাল নাই, শিপা আছে মাটি নাই। পাত আছে ডাল নাই, শিপা আছে মাটি নাই। উত্তৰটো হৈছে পুনি বা মেটেকা। 4 নম্বৰ হাথৰ। বজালে বাজে পানীত থাকে, বেচিলে দাম পায়, ভাঙি চালে একো নাই। কি বাৰু? উত্তৰটো হৈছে শংখ। 5 নম্বৰ হাথৰ। ডাল নাই পাত নাই আৰু নাই শিপা, তথাপিও জীয়াই থাকে তাৰ সেউজীয়া দেহা। জানেনে বাৰু? উত্তৰটো হৈছে শেলাই বা শেলুৱৈ। 6 নম্বৰ হাথৰ। সৃষ্টিৰ দিনৰে পৰা আছোঁ মই, সময় বিশেষে দীঘল ছুটি হওঁ, এপিঠি বগা এপিঠি কলা, সাধাৰণ কি ধনী মানুহেও নাপায় তলা নলা। উত্তৰটো হৈছে দিন ৰাতি। 7 নম্বৰ হাথৰ। পিঠি আছে পেট নাই, ভৰি আছে মাথা নাই। পিঠি আছে পেট নাই, ভৰি আছে মাথা নাই। উত্তৰটো হৈছে চকী। 8 নম্বৰ হাথৰ। আলসুৱা তিৰি তাই আলসুৱা তিৰি, গাত নাই চিৰি, জাপে জাপে তাই পিন্ধে পনীয়া পাতৰ শাৰী। জানেনে বাৰু? উত্তৰটো হৈছে কলগছ। 9 নম্বৰ হাথৰ। এনেকুৱা কি বস্তু আছে যাক অন্ধ মানুহেও দেখা পায়? এনেকুৱা এবিধ বস্তু যাক অন্ধ মানুহেও দেখা পায়। উত্তৰটো হৈছে অন্ধকাৰ। এইবাৰ আহিছোঁ 10 নম্বৰ তথা অন্তিমটো হাথৰলৈ। পৃথিৱীত ধৰে স্বৰ্গত চৰে, মাকে পুতেকে একেলগে মৰে। কি বাৰু? উত্তৰটো হৈছে কলগছ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।